নমস্কাৰ ক্লাছ 10 এডভান্স ম্যাথমেটিক্সৰ স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতি এটো চেপ্টাৰৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছিল আমি কোৱেশ্চনটো ডিসকাস কৰিম উইথ ডায়াগ্ৰামটো দেখাম আৰু কেনেকৈ কৰিছো সেইখিনি কৈ দিম তোমালোকে নিজে চাই লবা কোৱেশ্চনটো আছিল যে এডাল ৰেখা x আৰু y অক্ষ ক্ৰমে a আৰু b বিন্দুত ছেদ কৰে a b ৰ মধ্যবিন্দুৰ স্থানাংক p, q হলে দেখুৱা যে ৰেখাডালৰ সমীকৰণ x/2p + y/2q = 1 সো কি কৈছে যে এটা লাইনে x and y axisত তোমাৰ a and b এই দুটা পইণ্টত তোমাৰ তাৰ ইন্টাৰসেক্ট কৰিলে এতিয়া কি কৈছে যে a আৰু b ৰ যেটো মধ্যবিন্দু যেটো মিড পইণ্ট হেতু কৈছে p and q আৰু দেখাব লাগে যে ইকুৱেশ্যন অফ দা লাইন x/2p + y/2q = 1 এটা কোৱেশ্চনটো কি কৈছে যেহেতু ৰেখাডালে x আৰু y অক্ষত ছেদ কৰে ক্ৰমে a আৰু b বিন্দুত লাইনডালে x আৰু y অক্ষত কি কৰিছে a আৰু b পইণ্টৰ ৰেসপেক্টিভলি তেহেতি ইন্টাৰসেক্ট কৰিছে গতিকে ধৰা হল a বিন্দুৰ স্থানাংক a, 0 মানে x অক্ষত যেটা সেট কৰিব x এক্সিছত তেতিয়া তাৰ কি হ'ব y কোঅৰ্ডিনেটটো 0 হ'ব x কোঅৰ্ডিনেটটো যিকোনো এটা কনস্ট্যান্ট নাম্বাৰ হ'ব সো a বিন্দুৰ স্থানাংক a, 0 b বিন্দুৰ স্থানাংক সেম হ'ব যেতিয়া y এক্সিছত y অক্ষত সেট কৰিব x কোঅৰ্ডিনেটটো সদায় 0 হয় y কোঅৰ্ডিনেটটো যিকোনো এটা কনস্ট্যান্ট নাম্বাৰ হেতু আমি b ধৰিছো দিয়া আছে a b লাইনৰ মধ্যবিন্দুৰ স্থানাংক p, q এটা আমি p মধ্যবিন্দুটো কি আছিল x1 + x2 / 2 y1 + y2 / 2 সো pq = কি আছিল a + 0 x1 যদি a লও y1 হলে তোমাৰ 0 হ'ব a + 0 / 2 0 + b y1 + y2 তাৰ মানে তোমাৰ 0 + b / 2 সো আলটিমেটলি কি পালো p, q = a/2, b/2 এটা আমি কম্পেয়াৰিং বোথ সাইড দুইটা সাইড আমি কম্পেয়াৰ কৰিলো তে আমি কি পাম p = a/2 and q = b/2 পালো এটা আমি p আৰু q পালো ইয়াৰ পৰা আমি এটা বস্তু লিখিলাম a = twice p b = twice q হেতু মনত ৰাখিব সেই বস্তুটা তোমাৰ লাগিব এটা a আৰু b দুটা পাই গলো এতিয়া এটো হৈছে ৰেসপেক্টিভ ডায়াগ্ৰাম x আৰু y এক্সিস এটো বুজি পাইছা সো a বিন্দুৱে কাটিছে a পইণ্টে কোড কাটিছে a, 0 b পইণ্টে কোড কাটিছে 0, b মিড পইণ্টটো কি আছে p, q এন্ড হেতু অলৰেডি আমি আনসাৰ পাই গৈছো a/2, b/2 then 0 o তোমাৰ যেটো মেইন পইণ্ট হয় অৰিজিন হয় হেতু তোমাৰ 0 and 0 সো ইয়াত o এ কিমান পালো a পালো a = কিমান twice p from 1 ob কিমান পালো b পালো b = কিমান twice q from 1 এটোটা আমি পাই গলো তোমালোকে ব্ৰেকেটত ডিটেইলছটো লিখিবা সমীকৰণটো কি হ'ব সমীকৰণ কি আছিল সমীকৰণৰ সূত্ৰ আছিল এই সূত্ৰ মতে কি আছিল x y টো থাকিবই x by কি x ইন্টাৰসেক্ট x or length to divide plus y length to equal to 1 so the equation of formula হয় so x by twice p plus y by twice q equal to 1 গতিকে এটো হয় আনসাৰটো সো এইখিনি কোঅৰ্ডিনেট জ্যামিতিৰ আৰু বেলেগ কোৱেশ্চনছ আছে তোমালোকে চাবা কেনেকুৱা কোৱেশ্চন আহে কোঅৰ্ডিনেট জ্যামিতিৰ ইয়াত তোমালোকে ডায়াগ্ৰামটো নাকা তেতিয়াও তোমালোকৰ এনসাৰটো কাৰেক্ট হ'ব এক্সাম তোমাৰ কোৱেশ্চনৰ ডায়াগ্ৰামটো দিবলৈ বুলি লিখা নাই কিন্তু এনি কাইন্ড অফ কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতিক কোৱেশ্চন কৰোতে যিমান পৰা তোমালোকে কোঅৰ্ডিনেট সিস্টেমটো আকি লবা ৰাফকে হলো তেতিয়া তোমাৰ এনসাৰটো লিখিবলৈ বা ওলাব সুবিধা হ'ব গতিকে আজি ভিডিওটো ইমানখিনিয়ে যদি কিবা ডাউট থাকে মোক জনাবা থ্যাংক ইউ